আবেগৰ বশৱৰ্তী এনেকুৱা ঘটনা ঘটিল কিন্তু ঘটনাটো আমাৰ এটা ভাৱ নঘটিলে হয় চাগে কাৰণ এইটো আচলতে আমাৰ মানে দৃষ্টিগোচৰ এইটো হৈছে অসম পুলিচৰ দুৰ্বলতাখিনি আৰু কথাটো হৈছে তাত প্ৰথম যিজন শৰ্মা মানে গীতাৰ্থ দেৱ শৰ্মা নামৰ এডিচনেল এছ পিজনে প্ৰথমে যেতিয়া লাঠি চাৰ্জ কৰিলে তেতিয়াহ'লে যে মানুহখিনি এনে উত্ৰবল মানে কি বৰলৰ নিচিনা হৈ আছে যে বৰলৰ বাহুত যেতিয়া খুচৰি দিলে তেতিয়া নিশ্চয় কামুৰিব আমি দুখ লাগিছে তাত অসম পুলিচৰ মানুহ সেইখিনিও মানুহ আমাৰ অসমীয়া মানুহ অসম পুলিচৰ মানুহখিনি ইনজিয়ৰ হৈছে তাত আপোনাৰ মিডিয়াৰ মানুহখিনি ইনজিয়ৰ্ড হৈছে তাত ধৰি ল'ব স্থানীয় লোক বহুত এটা মানে 7 বছৰীয়া ল'ৰা ইনজিয়ৰ্ড হৈছে বহুত দুখ লাগিছে এইমাত্ৰ ৰেফাৰ কৰিছে ইয়াৰ পৰা কিন্তু এইখিনি ঘটনা হ'ব পালে কিয় যে আমি এইটোৱে মানে দেখিবলৈ পাইছোঁ যে অসম পুলিচে ব্যৰ্থ হৈছে আৰু একেবাৰে দুখ লগা লজ্জাজনক বিষয় কিন্তু আমি আজি আপোনালোকৰ জৰিয়তে এইটো কথাই ক'ম আমি আন্দোলন কেতিয়াও নিবিচাৰোঁ আমি হাই হাল্লা কেতিয়াও নিবিচাৰোঁ কিন্তু পৰৱৰ্তী সময়ত যিজন এই গীতাৰ্থ দেৱ শৰ্মা নামৰ এডিচনেল এছ পিজনে যিটো পুলিচগিৰি দেখুৱালে যিটো চুইংগাম সদৃশ যিটো মানে এটা দেখুৱালে সেইজনক যদি চৰকাৰে অনতি পলমে যদি চাকৰিৰ পৰা বৰ্খাস্ত নকৰে পৰৱৰ্তী সময়ত কিন্তু বীৰ লাচিত খানাই কিন্তু আচল ৰূপ দেখুৱাই দিম এইটো কথা মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে সকিয়নি দিছোঁ যদি কম দিনৰ ভিতৰতে গীতাৰ্থ দেৱ শৰ্মা নামৰ যিজন পুলিচ বিষয়া তেওঁক যদি চাকৰিৰ পৰা বৰ্খাস্ত নকৰে তেতিয়াহ'লে কিন্তু আচল ৰূপ দেখুৱাই দিম বাক্সাত কিন্তু হেমন্ত বিশ্ব শৰ্মাই কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিব আৰু বৰ্তমানলৈকে আমি কিন্তু আজিৰ দিশত আজিৰ ক্ষেত্ৰত কোনো ধৰণে আমি ওলাই অহা নাছিলোঁ আমি সমস্ত ল'ৰাক কৈছিলোঁ যে